Hello guys, welcome back to my channel. Ako eti notun video loi আপোনালোক সকলোকে মই স্বাগতম জনালো। হালকা দেখা নাই মুখ দেখা নাই। গাড়ী আহিছে এতিয়া গৈ আছো ৰাস্তাৰ ওচৰলে। গাড়ী আহি আছে। এয়া চিপাঝাৰৰ ৰাতিপুৱাৰ পৰিৱেশ। বলি বেছি নাই কিন্তু অলপমান ঠাণ্ডাটো আছে নোহোৱা নহয়। কিন্তু আগৰ নিচিনা ঠাণ্ডা কিয় বা নপৰে আজিকালি সেইটোহে নাজানো। বাইদেউ আপোনালোকে ভাবিছে চাগে দেওধনী হাজতনো মই ক'লে গৈ আছোঁ আৰু আপোনালোকক কৈ আছোঁ ভিডিঅ'টো চাই থাকক। সবা হাই কৰি দিয়া ও। আজি আমি গৈ আছোঁ পাঠশালাত হৈ থকা অসম সাহিত্য সভালৈ বুলি। যিহেতু আমাক তাতে নিমন্ত্ৰণ জনাইছে ৰেলীৰ কাৰণে, সেইবাবে আমি তালৈ গৈ আছোঁ। আমি আহি পালোঁ পাঠশালা। এইকেইজনী হৈছে এইবাৰ নতুনকৈ দেওধনী নৃত্য শিকা ছোৱালী আৰু ইহঁতে অসম সাহিত্য সভাত যাবলৈ পোৱাৰ বাবে ইমান ফূৰ্তি ইহঁতৰ দেখিছেই নহয়, কিমান যে কথা সিহঁতৰ। গেটবিলাক যে ইমান দূৰৰ পৰাই বনাইছে নহয়। গাড়ীৰ পৰা নামিলোঁ এতিয়া আৰু ৰখি আছোঁ আমি গোটেইবিলাকে। আহি পাই আমি গোটেইবিলাকে এনেদৰে সাজু হ'লোঁ আমাৰ মেইন ড্ৰেছত। গোটেইবিলাকে সাজু হৈ এতিয়া আমি ৰেলীৰ কাৰণে আমি আহি পালোঁ ইয়াতে। এতিয়া আছোঁ এনেকৈ। এয়া হৈছে পিতা আমাৰ ওজা পিতা। এয়া এইটো আমাৰ চিয়াটো। চবৰে দৰে আমিও আহিয়ে খোৱাত লাইন পাতি দিলোঁ, কাৰণ কিয় আমি ঘৰত একো খাই অহা নাছিলোঁ, সেইবাবে সকলোৱে একেলগে লাইন পাতি দিলোঁ ইয়াতে যিহেতু ৰাতিপুৱাৰ ব্ৰেকফাষ্ট দি আছিলে। আৰু এইটো ছিষ্টেমটো ভাল হৈছে যে চব ঠেকুনাৰে দিছে, মানে খোৱা প্লেটবিলাক চব ঠেকুনাৰ দিছে, সেইটো ভাল লাগিছে। এয়া এওঁলোক আহিছে ভূটানৰ পৰা আৰু বিভিন্ন ধৰণৰ বহুত অসমৰ বিভিন্ন প্ৰান্তৰ পৰা আহিছে। অসমৰ বুলিয়ে নহয়, নৰ্থ ইষ্টৰ বিভিন্ন প্ৰান্তৰ পৰা সকলোবোৰ মানুহে আহিছে ইয়াতে। চবে এফালৰ পৰা লাইন পাতি গৈ আছে। আমাৰো আহি আছে বাৰু, আমাৰো এতিয়ালৈ পৰা নাই। আমাৰো পৰিলে আমিও যাব লাগিব। আকৌ এনেকৈ লাইন পাতি আছে এইফালে বহুত দীঘলীয়া লাইন সেইফালে।
আমাৰ ৰেলীৰ কিছু মুহূৰ্ত মই আপোনালোকক দেখাবলৈ চেষ্টা কৰিছোঁ। আপোনালোকেনো কেনেকুৱা পাইছে এবাৰ কমেণ্ট কৰি জনাই দিবচোন, তেতিয়াহ'লে মোৰো ভাল লাগিব জানি। সকলোবোৰ ট্ৰাইবে আহি ৰখি আছে ইয়াতে। নৰ্থ ইষ্টৰ উত্তৰ পূৰ্বাঞ্চলৰ জেমি নগা সংস্কৃতিৰ তেওঁলোকে আৰু উত্তৰ পূৰ্বাঞ্চলৰ এই ঐতিহাসিক সমলসমূহ ইমান সুন্দৰকৈ তেওঁলোকে উপস্থাপন কৰিবলৈ চেষ্টা কৰিছে আৰু এইবোৰ দেখি সঁচাকৈ বহুত ভাল লাগিছে। আৰু আপোনালোকেও যদি এতিয়ালৈকে যোৱা নাই এবাৰ গৈ চাব অসম সাহিত্য সভালৈ, বহুতেই বেছি ধুনীয়া আৰু বহুতেই বেছি ভাল লাগিছে। এনেদৰে সকলোৱে নাচি গৈ আছে বাবে মানে আমিও নাচি গৈ আছোঁ। একদম ঘামি জামি অৱস্থা নোহোৱা হৈ গৈছে, ভাগৰো লাগিছে বহুত, যিহেতু ৰাতিপুৱাৰ পৰা তেনেকৈয়ে আছোঁ। আৰু বাপৰে ইমান ধুনীয়াকৈ সজাইছে গোটেই সকলোবিলাকে, আৰু মানে গৈ সঁচাকৈ বহুত বেছি ভাল লাগিছে। আৰু গেটখন দেখিছেনে বাৰু, ইমান সুন্দৰকৈ সজাইছে আৰু গোটেইখিনি বাঁহেৰেই কৰিছে, বাঁহ বেতেৰেই গোটেই গেটখন বনাইছে। গেটখন বুলিয়েই নহয়, ভিতৰত থকা সকলোবোৰ বস্তুৱেই বাঁহ বেতেৰেই হয়, গোটেইখিনি ৰেলী শেষ হ'ল। এতিয়া আমি আহি পালোঁ মেইন গেট, বঢ়িয়া বনাইছে কিন্তু দেই, বাঁহৰে গোটেই। আৰু দেখিছেনে বাৰু মানুহ, কিমান মানুহ, মানে সঁচাকৈ আচৰিত হৈ গৈছোঁ দেখি, অবাক হৈ গৈছোঁ এইবিলাক সকলোবিলাক, মানে সঁচাকৈ এটা ভাবিব নোৱাৰা পৰিৱেশ এটা দেখিলোঁ, বহুত ভাল লাগিলে গৈ। অসম সাহিত্য সভাৰ বিজ্ঞান মেলা ইয়াতে হৈছে। ৰেলী শেষ হ'ল আৰু এতিয়া আমি আহিছোঁ ইয়াতে দুপৰীয়াৰ আহাৰৰ কাৰণে। এয়া লাইন চাওকচোন, কি দীঘল লাইন, এইবিলাক চব লাইন।
চব ভোজৰ বাবে লাইন এয়া আৰু ঘৰতে যাওঁ যাওঁ লাগিল ভোজ নাখাওঁ কি কৰিম আৰু খানা ল'লোঁ আমি এতিয়া খাম আমাৰ পাৰ্টি ইয়াতে বহিছে গোটেইবিলাকে একেলগে এই বস্তুখিনি আকৌ অকলে Hi, hi. Bar channel subscribe কৰিবা ভাত তাত খালোঁ মেলিলোঁ এতিয়া আকৌ ঘৰলৈ বুলি ওলাই আহিলোঁ ওলাই আহি এতিয়া আমি এনেদৰে ৰখি আছোঁ ওজাপিতাৰ বাবে কাৰণ ওজাপিতা অসম সাহিত্য সভাৰ মেইন অফিচত গৈছে গতিকে আমি এনেদৰে ৰখি আছোঁ এতিয়া তেওঁৰ কাৰণে এয়া আহি আমি গাড়ীত বহিলোঁ গাড়ীত বহি এনেদৰে এতিয়া আকৌ যাবলৈ ৰেডি হ'লোঁ ঘৰলৈ বুলি আৰু এতিয়া এয়া গৈ আছোঁ আমি সকলোৱে আহি পালোঁ দিয়ক ফাইনেলি আহি পালোঁ ঘৰ চ' গাইজ আজি আহি পালোঁ এতিয়া ঘৰ আজি গৈ বহুত ভাল লাগিল কাৰণ জীৱনত প্ৰথমবাৰৰ বাবে সাহিত্য সভা দেখা পালোঁ ইমান ডাঙৰ ইমান মানুহ আৰু অকল মানে বহুত মানুহ আৰু বহুত ভাল লাগিছে গৈ চাই আৰু ইমান ধুনীয়াকৈ সজাইছে ঠাইবিলাক বহুত ধুনীয়া লাগিছে গতিকে যদি ভিডিঅ'টো চাই ভাল পাইছে তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব মোৰ চেনেলটো আকৌ এটি নতুন ভিডিঅ'ত লগ পাম আকৌ তেতিয়ালৈকে বাই বাই টাটা শুভৰাত্ৰি